আপোনালোকক এই ফেক চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ফেচবুকৰ বিষয়ে 5টা তথ্যৰ কথা কম, যি বিষয়ে আগতে বহুত লোকে জানা নাছিল। 2004 চনত মাৰ্ক জুকাৰবাৰ্গ আৰু এডুৱাৰ্ডো চেভাৰিন নামৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট এজনে $1000 মানে প্ৰায় ৭৫,০০০ টকা ইনভেষ্ট কৰি দ্য ফেচবুক.com ডমেইনটো বনাইছিল। প্ৰথমতে ফেচবুকটো দ্য ফেচবুক বুলিয়েই বনাইছিল আৰু এই ডমেইনটোৰ উদ্দেশ্য আছিল হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবোৰক এজনৰ লগত আন এজনক কানেক্ট কৰি ৰখোৱা। দ্য ফেচবুক ছাইটটোত এই ইউনিভাৰ্চিটিৰ 1200ৰ পৰা 1500 ষ্টুডেণ্ট 24 ঘণ্টাত কানেক্ট হৈছিল আৰু তাৰ পিছতে কেইমাহমানৰ ভিতৰতে এই ডমেইনটো বেলেগ ইউনিভাৰ্চিটিলৈও প্ৰমোট কৰিছিল। 2005 চনৰ 8 আগষ্টত মাৰ্ক জুকাৰবাৰ্গে ফেচবুক.com ডমেইনটো $2,00,000 মানে প্ৰায় 1.5 কৰোৰ টকাৰে এই ডমেইনটো কেৱল একাডেমিক ইউজাৰৰ কাৰণে বনাইছিল। 2005 চনৰ ছেপ্টেম্বৰ মাহত ডমেইনটো কেৱল 18ৰ পৰা 24 এজৰ ষ্টুডেণ্টবিলাকৰ বাবেহে এভেইলেবল কৰি দিছিল আৰু ডিচেম্বৰলৈ ফেচবুকৰ টোটেল 60 লাখলৈ ইউজাৰ বৃদ্ধি হৈছিল আৰু 2007 চনত এই ডমেইনটো যাৰ লগত ইমেইল নাইবা ফোন নম্বৰ আছে সকলোৱে ফেচবুক খুলিব পৰা কৰি দিছিল। ফেচবুকত আটাইতকৈ বেছি ইউজাৰ থকা কাউণ্টি কোনখন জানেনে? দেন আপুনি জানি ভাল পাব যে সেই কাউণ্টিখন হৈছে আমাৰ ভাৰতবৰ্ষ। হয়, আমাৰ ভাৰতবৰ্ষখনতেই ফেচবুকৰ বেছি ইউজাৰ আছে। কি ঠিক এই ক্ষেত্ৰত চাইনাও থাকিব পাৰিল হয়, কিন্তু চাইনাত ফেচবুকটো বেন কাৰণে আমাৰ ভাৰতবৰ্ষত প্ৰথম স্থানত আছে। এই লিষ্টখন চাওক। টপ 1ত আছে ইণ্ডিয়া 280 মিলিয়ন ইউজাৰৰ সৈতে, ছেকেণ্ডত আহে US 190 মিলিয়ন ইউজাৰৰ সৈতে আৰু থাৰ্ডত আহে ইণ্ডোনেছিয়া 130 মিলিয়ন ইউজাৰৰ সৈতে। এনেকৈ তললৈ চালে গম পোৱা যায় কি কাউণ্টিত কিমান ইউজাৰ আছে। ৱৰ্ল্ডৰ টপ 3 ছাইটৰ ভিতৰত ফেচবুকটো আছে। আমেৰিকাৰ প্ৰায় 67.4% লোকেই ফেচবুক ইউজ কৰে। ৱৰ্ল্ডৰ টপ 3 ছাইটৰ ভিতৰত আহে ফাৰ্ষ্টত google.com আৰু ছেকেণ্ড মষ্ট পপুলাৰ ছাইট হিচাপে আহে youtube.com আৰু থাৰ্ড নম্বৰত আহে facebook.com, য'ত এতিয়া অল ৱৰ্ল্ডত মন্থলি এক্টিভ ইউজাৰ হৈছে প্ৰায় 2.6 বিলিয়ন। আপুনি কেতিয়াবা জানিব বিচাৰিছেনে যে ফেচবুকৰ লোগো কালাৰ ব্লু কিয়? ফেচবুকৰ থিম মেছেঞ্জাৰৰ থিম সকলো ব্লু কিয়? ইয়াৰ কাৰণ হৈছে মাৰ্ক জুকাৰবাৰ্গৰ ৰেড আৰু গ্ৰীণ কালাৰৰ ভালদৰে ধৰিব নোৱাৰা অক্ষমতা আছিল আৰু জুকাৰবাৰ্গৰ মতে ব্লু কালাৰটোক ৰিচাৰ্চ কালাৰ বুলি ক'ব পাৰি। জুকাৰবাৰ্গে ব্লু কালাৰটো বহুত স্পষ্ট হিচাপে চিনি পায়, কিন্তু ৰেড গ্ৰীণ কালাৰটো জুকাৰবাৰ্গৰ চিনি পোৱাত অলপ কষ্ট হৈছিল। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব। এনেকুৱা ফেক আৰু ৰহস্যময় ঘটনাৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ মাজত এনেকুৱা ভিডিঅ' আনিয়ে থাকিম।